हेलो खुलुमबाय बयनिसिमबो राजा खुंगुर इउटुब चेनेलाव नोंथांमोनखौ बयखौबो बरायबाय आसा खालाम नोंथांमोना बयबो इसोरनि अननायाव मोजाङैनो दं दिनैनि भिडिअखौ नायग्रोनायनि सिगां बेखौ बुजिनाया सानग्रोनाया मोजां मानो बे भिडिअनि थ्रुयै आं रावनिबो पार्टिखौ सापर्ट खालामनो थाखाय बे भिडिअखौ बानायनाय जायाखै जास्ट आङो जोंनि बिटिसिनि जोंनि दा जानाखि जाबाय थानाय इलेक्सननि बिनि सायाव आं मोनसे एनालाइसिस खालामनो थाखाय बेखौ मोनसे सार्भे बायदि खालामदों नोंथांमोना भिडिअनि थ्रुयै सोर गोबां नुलांनो मोनगोन दा आङो दा दंफैयो बे जाहैबाय बावखुंग्रि दा बावखुंग्रिनि बेलगुरि होननाय गामियाव आङो दङ दा बेयाव दा आं बे भिडिअनि थ्रुयै सासे पलिटिशियाननि सानसेनि हाबाफारिखौ आं नोंथांमोननि गेजेराव शेयार खालामनो सानदों दस्रा एंगेलजों नाया होननानै आं मिजिंथिबाय दा दिनै आं प्रमद बर' बिथांनि दिनै सानसेनि हाबाफारिखौ नोंथांमोननि गेजेरावहाय फोरमायलांगोन आरो जोंनि बिटिसि एरियायावहाय माबायदि थासारि जानानै दं आरो बेखौबो नोंथांमोननि गेजेरावहाय आं शेयार खालामगोन दा दिनैहाय क'क्राझार डिस्ट्रिक्टआवनो दङ आं বিটিআর প্ৰশাসন নিৰ্মাণ কৰাৰ আমি সপোন লৈ পেলাই সবে ওলাইছোঁ পৰিৱৰ্তন বিচাৰি পেলাই আজি যাতে আমি এই সমস্যাবোৰ বহি পেলাই কেনেকা এই সমস্যাৰ ৰাস্তাবোৰ আমি ওলাই ল'ব পাৰিম কেনেকা সমাধান কৰিব পাৰিম এইবোৰ বা আমি জাতি হিচাপে আমাৰ মানে জাতি আমাৰ পৰিচয় সংস্কৃতি আমাৰ পৰিচয় আমাৰ মাটি আমাৰ পৰিচয় তো এই পৰিচয়বোৰ আমি কেনেকা মানে সুৰক্ষা দিব পাৰিম নিৰাপত্তা দিব পাৰিম সমষ্টিৰ আমাৰ যিমানখিনি সমষ্টিৰ কেণ্ডিডেট সবকে প্ৰায় ফোন কৰি পেলাই খবৰ লয় নিজৰ নিজৰ সমষ্টিত ঘূৰিছানে ৰাইজৰ লগত লগ ধৰিছে না ধৰা নাই সব গাঁৱত সোমাব লাগে সব গাঁৱত সোমাই পেলাই বিভিন্ন মানে আমাৰ যিমানখিনি জাতি জনগোষ্ঠী সবৰ লগত মিলি পেলাই কথা পাতিব লাগে আলোচনা কৰিব লাগে গাঁও বিপিএল আজি আমাৰ সভাপতি তেখেতে যুৱ নেতা হোৱাৰ কাৰণে বিশেষ মানে যুৱবিলাকৰ নৱপ্ৰজন্মবিলাকৰ কাৰণে বিশেষ সংস্থাপন আহিছে আমাৰ নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি আছে ইয়াত মই আশা কৰিছোঁ এই গাঁৱৰ পৰা এই অঞ্চলৰ পৰা বহুতে সুবিধা পাব আমাৰ এই 2 নম্বৰ কোচ ৰাভা জনজাতিৰ লোকসকলৰ বিটিচিত থকা চৰকাৰী চাকৰি পোৱা বাবে অধ্যপি এজনৰ বিটিচি এলেকা সিলেকশন অফিচৰ পৰা চাকৰি প্ৰাপ্য হোৱা নাই সেয়ে চাকৰি প্ৰাপ্য হোৱাৰ বাবে প্ৰাৰ্থনা 3 নম্বৰ কোৱেশ্চন কোচা ৰাভা ভাষা সাহিত্য সভাই মঞ্জুৰি প্ৰদান কৰা ৰাভা ভাষাৰ এমাইল বিষয় অধ্যয়নৰ বাবে কোচা ৰাভা জনজাতিৰ শিক্ষাৰ ডেকা গাভৰু বিটিচি চৰকাৰী চাকৰি পোৱাৰ বাবে প্ৰাৰ্থনা 4 নম্বৰ বেলগুৰি ক্লথ ক্লাব পুথিভঁৰাল আৰচিচি পকীকৰণ বিল্ডিং নিৰ্মাণৰ ব্যৱস্থা 5 নম্বৰ কোৱেশ্চন মিটিং কৰিবলৈ এটা ঠাই লাগে এইবিলাক আমাৰ আজি সুবিধা দিয়া নাই আমাৰ ৰাজহুৱা আজি যিটো ৰাভাসকলৰ শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি খেল ধেমালিৰ পৰা যিটো আৰম্ভ কৰি বিভিন্ন সমস্যা যিটো আছে এই সমস্যাৰ বিষয়ে আজি বিপিএফ চৰকাৰে কোনোদিন চিন্তা কৰা নাই আপোনালোকৰ সমস্যাখিনি মই নিজে ইয়াত ব্যক্তিগতভাৱে আহি পেলাই যে শুনিবলৈ পাইছোঁ জানিবলৈ পাইছোঁ এইখিনি সুযোগ দিয়াৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাসকলে কৈ গৈছে কি ইয়াত কি সমস্যা আছে কি সমস্যা নাই এইখিনি সমস্যা আমি ইতিমধ্যে আমাৰ দলৰ যিটো নিৰ্বাচন ইস্তাহাৰ আছে মেনিফেষ্টো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে কাৰণ ইতিমধ্যে আমি ষ্টাডি কৰিছোঁ আমাৰ ইয়াত 19টা জনগোষ্ঠী আছে আমাৰ বিটিআৰ অঞ্চলত আৰু বিটিচি আজিৰ পৰা বিটিআৰ হ'ল আৰু এই বিটিআৰ অঞ্চলত 19টা জনগোষ্ঠী আছে আৰু সকলো জনগোষ্ঠীৰে বিভিন্ন সমস্যা আছে ইয়াত বড়ো আছে গাৰো আছে ৰাভা আছে শৰণীয়া আছে হাজং আছে এই অঞ্চলতে আমাৰ এনেকুৱা ট্ৰাইবেল জনগোষ্ঠীবিলাক আছে আৰু ইয়াৰ বাহিৰে মাইনৰিটি আছে বেংগলী আছে ৰাজবংশী আছে বিভিন্ন জনগোষ্ঠী নাথ যোগী আছে বিভিন্ন জনগোষ্ঠী আছে ইয়াত এই আমাৰ বিটিআৰ অঞ্চলত আৰু আজি যে 70 বছৰত যে বিপিএফে যিটো শাসন কৰিলে এই শাসন কৰা যিটো তেখেতসকলৰ নীতি এই নীতিটো কোনো এটা জনগোষ্ঠীয়ে আজি সুখী নহয় ভাল পোৱা নাই আৰু এই কথাটো আমি গম পালোঁ যেতিয়া এটা জনগোষ্ঠীৰ নেতৃবৃন্দৰ লগত আমি আলোচনা কৰিলোঁ তেতিয়া আমি গম পালোঁ কি কোনো এটা জনগোষ্ঠীয়ে এই বিপিএফ দলৰ শাসনটোক লৈ পেলাই শান্ত মানে কি সুখী হোৱা নাই এই বিপিএফ দলৰ চৰকাৰে না ৰাস্তা ঘাট ঠিকমতে কৰিছে না স্কুল কলেজবিলাক ঠিকমতে কৰিছে না আমাৰ সাময়িক যিটো প্ৰয়োজন
মানুহ হিচাপে জীয়াই থকাৰ যিখিনি প্ৰয়োজন হয় এইখিনি কামত ঠিকমতে তেখেতসকলে কৰা নাই। ৰাইজে আশা কৰিছিলে তেখেতসকলক সংগ্ৰামী হয়, সংগ্ৰাম কৰি আহি আন্দোলন কৰি আহি 2003 চনত এখন চুক্তি হ'ল, এই চুক্তি ৰূপায়ণ কৰিব আৰু লগে লগে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক একেলগে লৈ আগবাঢ়িব, এই কথাটো চবে আশা কৰিছিলে। কিন্তু পিছত দেখিবলৈ পালে কি BPFৰ কেইজনমান মানুহে ধনী হ'ল। আজি ইয়াত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ধনী হ'ল, কোনোবা মানে ইয়াত আপোনালোকৰ যিটো EM গণেশ্বৰ গয়াৰী ধনী হ'ল, কিন্তু সাধাৰণ মানুহ একো নাপালে। সেইকাৰণে আজি যিটো শিৱ মন্দিৰত মই আহি দেখিছোঁ, শিৱ মন্দিৰৰ কাষত প্লাষ্টিক লগাই থৈ দিছে। কেইখনমান টিং লাগে, এই টিংখিনিও আজি ইয়াত তেখেতসকলে দিয়া নাই। এইটো দুৰ্ভাগ্যজনক কথা। আমাৰ মন্দিৰবিলাক, আমাৰ গোসাঁই ঘৰবিলাক ঠিক হ'ব লাগিব, কাৰণ আমি কি কৰোঁ, আমাৰ নিজকে অসমীয়া সমষ্টিত এজন মহিলা প্ৰাৰ্থী আপোনালোকে পাইছে। মহিলাসকলৰ বহুত সমস্যা আছে। আজি সমাজত আধা পুৰুষ আধা, যদি মহিলা আধা, কিন্তু ঘৰ যিটো আছে ঘৰত চবে মহিলাই মানে বেছি দায়িত্ব লয়। ঘৰখনত 80% কাম মহিলাই কৰে, 20%হে পুৰুষে কৰে। ইনকাম কৰা, কিবা কৰা, খেতি কৰা, এইবিলাক পুৰুষে কৰে। কিন্তু ঘৰত ভাত বনোৱা, ঘৰখন চাফা চুফা কৰা, চব ঘৰৰ মেনেজমেণ্টৰ আধা আমাৰ মহিলাসকলে কৰে। কিন্তু সেই মহিলাসকলৰ উপাৰ্জন নাই। সেইকাৰণে ভাৰত চৰকাৰৰ যিটো স্কিম আছে, প্ৰত্যেকটো চেল্ফ হেল্প গ্ৰুপক আমি 75 কৰি। বাকী মোৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ, আমাৰ দলে ইতিমধ্যে আমি ঠিক কৰিছোঁ ৰাভাসকলৰ উন্নয়নৰ কাৰণে বিভিন্ন জনগোষ্ঠীৰ যেনেকৈ ডেভেলপমেণ্ট বোৰ্ড গঠন কৰা হ'ব। আমাৰ BTR অঞ্চলতো যিখিনি ৰাভা জনগোষ্ঠীৰ লোক আছে, আপোনালোকৰ উন্নয়নৰ কাৰণে এখন ৰাভা ডেভেলপমেণ্ট বোৰ্ড গঠন কৰা হ'ব। নমিনেটেড মেম্বাৰ দিয়া হ'ব। আজি ৰাভাসকলৰ পৰা UPPL কেণ্ডিডেট गुबुन गुबुन जायगायाव दावबायनाय बिनि कभारेजखौ नोंथांमोननि दिनै बे भिडिअनि थ्रुयै देखायगोन आरो नोंथांमोना इन्जय खालामलांगोन आरो बे भिडिअनि थ्रुयै आंखौ पार्सनेल पलिटिकेल एंगेलजों नाया होननानै आं मिजिंथिबाय। आं बेहाय सासे इउटुबार हिसाबै आं जास्ट आंनि एक्सपिरियेन्सखौ नोंथांमोननि गेजेराव शेयार खालामबाय। दानि आं दा बावखुंग्रिनि मोनसे गामियाव दङ, बैयाव मोनसे केम्पेइन जागासिनो। आदा मा गामि बे? थाराइबारि गामियाव दं। मुंख्लं जालांबाय। दा बेखौनो बुजिनानै आरोबाव बर' हारियाव जाहाथे रावबो थैनांगौ जाया, बेखौनो जोङो साननानै थांनाय 27 जानुवारियाव मोनसे गोरोबथा खालामदों आरो बे गोरोबथानि गेजेरजों NDPनि जायफोर गोलाव सम सोमावसारनाय, जायफोरानोखि दिनै इसोरनि अननायाव थांनानै थाबाय, बिथांमोना दिनै न'आव फैनानै गावनि बिमा बिफाजों न'खरनि मानसिजों मोजाङै संसार जानो एबा थाफैनो हाफिननाय मोनसे थासारि फैबाय। जेलाव थानायफोरखौ जोङो लासै लासैनो बरननो हानाय मोनसे थासारि फैबाय। केस नांनायफोरखौ बोखारनो हानायनि मोनसे थासारि फैबाय आरो आसामनि गोबां जेलफ्राव जोङो मिथियै गोबां हिन्जावसाफोर हौवासाफोर जेलाव हाबना दङ, बिसोरखौ जोङो बरननानै लासै लासै बरनना लाबोनो हानायनि थासारि फैबाय आरो जायफोरा नांबोबाय जोंनि गासैबो मुंख्लंफोरनि न'खरनिसिम मोनसे अनसुंथाइ बे गोरोबथायाव लिरनाय दङ कि गासैबो मुंख्लं न'खरनो 5 लाख रां होनांगोन आरो लोगोसे जायफोरा नांबोनानै दिनै थांनानै थाबाय बिसोरनि थाखाय माबा मोनसे अनसुंथाइ रिहेबिलिटेसन हिसाबै बिथांमोननोबो होनाय जागोन। जायफोरानोखि बैसो जाबाय बिसोरो साख्रि मोननाय नङा, जायफोरा बैसो जायाखै बिसोर आर्मि, BSF, CRPF फ्राव साख्रि मोनगोन आरो बिनि जायफोरा बैसो गोरासिन जाबाय बिसोरनि थाखाय माबा नङा माबा मावना जानो थाखाय मोनसे राहा लामा बेवहाय लिरनाय दङ। स्किल डेभेलपमेन्टनि थाखाय बायदिसिना हाबाफारि सोलोंनानै गावनि आथिङाव गसंनो हानायनि मोनसे बाथ्रा बे गोरोबथायाव लिरनाय दङ। दा दिनै बर' हारिया बेसेबांबा बुरजा गोजौ सोलोंथाइनि फसंथान इउनिभारसिटि मोननो हादों, मेडिकेल कलेज मोननो हादों, इन्जिनियारिं कलेज मोननो हादों। बेजों लोगोसे भारत सरकारनिफ्राय थोंजोङै राङारि मदद मोननायनि जोङो मोनसे लामा मोनबाय। DCआ जोंनि आखायाव फैसिगोन। नैबे गोरोबथानि गेजेरजों BSc आरो BTC आव थालांनाय गासैबो सुबिदाफोरखौ जोङो मोननो हानाय मोनसे बेबस्थाखौ जोङो बे समाव मोनबाय।
दा नैबे सिङावहाय खुंगुर बर' बिथांनि प्रेस मिट जागासिनो दं बे सिङावहाय नायदो नोंथाङाबो ইমপ্লিমেণ্ট কৰা হ'ব আৰু আজি আমি প্ৰথম যিটো দেখিবলৈ পালোঁ কি আৰু আপোনালোকে দেখিবলৈ পাইছে BTC অঞ্চলৰ শ্ৰীৰামপুৰৰ পৰা লৈ মাজবাটলৈকে যিমানখিনি সিট আছে প্ৰত্যেকটো সিটতে এতিয়া UPPLৰে সবচে ভাল এটা পৰিৱেশ চলি আছে BTAD টু BTR হল এইবাৰ যে BTRত UPPLৰ চৰকাৰ আহিব এইটো নিশ্চিত হৈ গৈছে रायजो-राजाफोरखौ सोबख'नानै नासयनानै राजखान्थि खालामनो फैयाखै जौ जुवानि राजखान्थि खालामनो फैयाखै मोजां गोग्गो समाज दानो मोनसे जौगासार माहारि दानोसो राजखान्थि खालामनो फैदों आरो दिनै जोंनि थाखाय बयनिबो थाखाय मोनसे मोजां खौरां दङ दिनैनिफ्राय BTR मुं जासिगोन BTADआ जोंनि गोरोबथाया दिनै जाफुंसार जाबाय गामि दानख'नाय सोनाय गुबुन गुबुन दफाफ्राबो लासै लासैनो जाफुंसिगोन बावैसो साननैसो सिगाङाव मोनसे बर' बिजोंनि डाइरेक्टरेटखौ मोनबाय বোলে মাটিৰ পাট্টা নিদিব যোৱা 17 বছৰত BPF-এ মাটিৰ পাট্টা নিদিলে ফৰেষ্ট অঞ্চলৰ আজি ট্ৰাইবেল মানুহবিলাক বড়ো ৰাভা গাৰো বিভিন্ন মানুহবিলাক মাটিৰ অধিকাৰ পাব লাগে সেই মাটিৰ অধিকাৰ নাপালে আজি ভৈয়াম অঞ্চলত বিভিন্ন অঞ্চলত আজি বসবাস কৰা আমাৰ এই অঞ্চলৰ বাসিন্দাসকলে মাটিৰ পাট্টা পাব লাগে মাটিৰ ৰেজিষ্ট্ৰেচন কৰা BPF-এ একোৱে সহায় নকৰিলে এই কাৰণে আমি কৈছো যিসকলে মাটিৰ পাট্টা পোৱা নাই এই সকলো জাতি জনগোষ্ঠীয়ে মাটিৰ পাট্টা পাব আৰু যিসকলৰ মাটিয়ে নাই ভূমিয়ে নাই সেই সকলক আমি ভূমি দি পেলাই এই অঞ্চলৰ বাসিন্দাসকলক যাতে চিৰস্থায়ী ইয়াত থাকিব পাৰে উন্নয়নৰ কাম কৰিব পাৰে এই ব্যৱস্থাটো কৰি দিম गासैबो फसंथानफोरखौ जोङो गायसनजोबनांगोन जेफोर कन्स्टिटिउसनेल राइट्सफोरखौ जों मोननो हादों मोनसेनि उनाव मोनसे बेफोरखौ जोङो मोनफुंजोबनो हानांगोन आरो अब्लानो जोङो जि थासारियाव जोङो थानो लुबैदों एसे मोजांसिन जोंनो नांगौ बायदियै जोंनि स्कुल कलेज इउनिभारसिटिफोरखौ लुनानै लानो हानाय लामा सामाफोरखौ बानायनानै लानो हानाय रांखान्थि जौगानायनि थाखाय गोबां हाबाफारिफोरखौ जोङो मावनानै लानो हानाय बे गासैबो सुबिदाखौ जोङो मोननायनि फारसे फैगासिनो दङ आरो बयनिख्रुइ इम्पर्टेन्टसिना जाहैबाय नैबे पार्लामेन्टआव आर्टिकेल 125 जे मोनसे एमेन्डमेन्ट जानो गोनां दङ बे जायोब्ला जोङो लोगो लोगोनो केन्द्रीय सरकारनिफ्राय थोंजोङै रां अनसुंथाइ एबा रां ग्रान्टखौ मोननो हानायनि लामाया फैसिगोन आरो बेबो जोंनि थाखाय बेसेबा गिदिर मोनसे एचिभमेन्ट दा बे समाव आङो जिखिनि पलिटिकेल खोथा बेखौ असमियाजों बुंनो सानदों बेवहाय जोंहा आदिबासि जोंनि बिदा फंबायफोर दङ होननानै आं मिथिदों आरो बयबो बहुत दिन धरि ছাত্ৰ সংগঠনত আছিলোঁ যদিও ৰাজনীতিটো ওচৰৰ পৰাই অধ্যয়ন কৰিবলৈ সুযোগ পাইছোঁ মই নিজে ৰাজনীতিৰ এজন কৰ্মকৰ্তা হিচাপে কাম কৰা নাছিলোঁ আৰু আজি মোৰ 7 মাহৰ এটা উপলব্ধি আছে যোৱা 7 মাহ ধৰি ৰাজনীতিৰ কাৰ্যকলাপত মই অংশগ্ৰহণ কৰিছোঁ আৰু আজি বিভিন্ন জাতি জনগোষ্ঠী বা আমাৰ দেশৰ নাগৰিক হিচাপে সকলো ভোটাৰ চিন্তাবিদ ৰাইজৰ চিন্তাধাৰাবিলাক যিটো গম পাইছোঁ আমাৰ বৰ্তমান পলিটিক্সৰ প্ৰতি এটা বিৰূপ এটা মন্তব্য বা এটা নীতিবাচক এটা মন্তব্য সাধাৰণতে মানুহৰ পৰা আহিব বিচাৰে যদিও আমাৰ দেশখন এটা সংসদীয় গণতান্ত্ৰিক দেশ ইয়াত মানে ভোট দি পেলাই আমাৰ নেতাবিলাক আমি বাছনি কৰোঁ তথাপিতো আমাৰ মানুহবিলাকে এই দেশখন চোৱা চিতা কৰা দেশখন নেতৃত্ব দিয়া যি নেতাসকল সেইসকলে বিভিন্ন সময়ত ডাঙৰ ডাঙৰ ভুল কৰিছে হিচাপে আজি সাধাৰণ ৰাইজে ৰাজনীতিৰ প্ৰতি এটা মোহ ভংগ হোৱাৰ নিচিনা হৈছে
আৰু বহুত মানুহে ক'ব বিচাৰে কি আমি ৰাজনীতিৰ পৰা দূৰতে থাকিব বিচাৰোঁ, তেনেকৈ বহুত মানুহে ক'ব বিচাৰে আৰু ইয়াৰ খুব যুক্তিও আছে, কাৰণো আছে। আমি বিচাৰিছোঁ চৰকাৰখন এজন ব্যক্তিৰ পৰা আনি ৰাইজৰ মাজত বিলাই দিব লাগিব। আপোনাৰ তাতো ইনফৰমেশ্যন থাকিব লাগিব। কেই টকা আহিছে আপুনি গম পাব লাগিব। কুচুগাঁও সমষ্টিত 10 টকাই হওক, 20 টকাই হওক, 100 টকাই হওক, 20 কোটি হওক, আপুনি গম পাব লাগিব, কাৰণ আপুনি ভোটাৰ হয়, আপুনি নাগৰিক হয়। সেইকাৰণে আমি ঠিক কৰিছোঁ প্ৰত্যেক 3 মাহৰ মূৰে মূৰে জনতা দৰবাৰ কৰিব লাগিব। এনেকা আমি বহিলোঁ, আলোচনা কৰিম। আমাৰ MCLA কালি জিকি যোৱাৰ পিছত তেখেতে ক'ব লাগিব কি ৰাইজ এইবাৰ আমি 5 কোটি টকা পাইছোঁ, কি কৰিব? ৰাইজে অপেনলি ক'ব আমাৰ ৰাস্তা লাগে ইমানটা, দলং লাগে ইমানটা, অমুক কৰিব লাগে, ৰাইজে অপেনলি কৰিব। সেইটো ডিচিশ্যন লৈহে আমাৰ কাম কৰিব। ইয়াৰ কাৰণে সকলো জনগোষ্ঠীৰ এজন মানুহ লৈ পেলাই এটা কমিটি গঠন কৰি দিয়া হ'ব, যাতে সম্পূৰ্ণ পাৰ্টিচিপেটৰী ডেমক্ৰেচি আমাৰ মাজত আৰম্ভ হয়, তেতিয়াহে আমাৰ উন্নয়ন হ'ব। তো এইখিনি কথাই ক'লোঁ, কথা ক'লে আৰু কৈ থকা যায়। আপোনালোকৰ আগত বহুত ধন্যবাদ জনালোঁ, আপোনালোকক লগ পালোঁ, ইমান সুন্দৰ এটা পৰিৱেশ। কিন্তু মই পুনৰ ক্ষমা বিচাৰিছোঁ, মই বহুত দেৰিকৈ আহি পাইছোঁ আজি বৰষুণৰ কাৰণে, চব প্ৰগ্ৰামবিলাক পিছুৱাই গ'ল। दा दं आङो गसाइगाव टाउनावनो। ओमफ्राय दा बेवहाय प्रमद बर' बिथांजों आरो गोबां गुबुन जाथिनि सुबुंफोरजों बेवहाय गावसोरनि इसुफोरनि सोमोन्दै बायदिसिना बेयाव रायलायनाय बिथांमोना सावरायगासिनो दं। दा बेखौ नोंथांमोना एसे सिङाव नायदो माबायदि रायलायदों, बेखौ नायबानो जाबाय। আর এবার মিটিংও হয়েছিল ইয়ার স্যার, এই খাবড়িল প্রথম মিটিং হয়েছিল, এই জিপিও টিপিও সব ভিতৰত বেছিভাগ এজেণ্ডাই আমাৰ দৰিদ্ৰ মানুহ লৈ পেলাই, খাতি খোৱা মানুহক লৈ পেলাই, নিবনুৱাসকলক লৈ পেলাই আৰু সমাজত সমন্বয় কৰা আৰু সকলো শ্ৰেণীৰ মানুহে আগবাঢ়ি যোৱাৰ কাৰণে যি এজেণ্ডা, যি আঁচনি তৈয়াৰ কৰিব লাগে, সেইখিনিক লৈয়ে আমি দলে কাম কৰি আছোঁ। আৰু আজি বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন দল সংগঠনে আমাৰ দলত যোগদান কৰিছে, আগুৱাই আহিছে, কাম কৰিবলৈ দায়িত্ব ল'বলৈ আগুৱাই আহিছে। আৰু এইকাৰণে মই আহিছে বুলি ভাবোঁ যে আমাৰ দলৰ যিটো নীতি আৰু আদৰ্শ লক্ষ্য, সেইটো চবেই ভাল পাইছে। दा टाइमा जाहैबाय मोनानि 8:15 जाबाय। ओमफ्राय दा जों गसाइगावआव दं, गसाइगाव टाउनावहाय मेंग्लिजोब्बाय। मोनानाया सानसे दहाय फुंनिफ्रायनो। ओमफ्राय दा बेवहाय गसाइगावआवहाय गोबां गुबुन जाथिनि सुबुंफोरजों आरो प्रमद बर' बिथांजों रायलायनाय, बेयाव सिङाव कनभारसेसन जागासिनो दं। এই কাৰণে খুব মানে হাই ফাই নহয় মানে। তো এইটো মানে আমাৰ ঠিকাদাৰবিলাক, কোনোবা ডাঙৰ মানুহবিলাক ভাল ঘৰ বনাব বিচাৰিলে তেখেতসকলে কামটো নিদিয়ে। কামটো মানে আমাৰ এই লোকেল মিস্ত্ৰীবিলাকো দিব নিবিচাৰে। তেখেতসকলে বেলেগৰ পৰা মাতি আনে। বেলেগৰ মিস্ত্ৰীটো আছে কি ধুনীয়াকৈ ড্ৰেছ পিন্ধি আহিব, কথা কোৱাটো অলপ স্মাৰ্ট, আৰু এটা কেটলগ লৈ আহিব কি আপোনাক কেনেকৈ ঘৰ লাগে। কিন্তু এইটো যেতিয়া দেখাই দিব মানুহজন মানে পুৰা সন্তুষ্ট হৈ যায় কি মোক এনেকুৱা লাগে, এনেকুৱা ঘৰ লাগে। তো ঠিক আছে ছাৰ, এইটো হ'লে মোক মানে 3 লাখ লাগিব, মোক 2 লাখ লাগিব। তো সি একো নাভাবি আৰু ঠিক আছে 3 লাখ লাগে বুলি ক'লে তেখেতে 2 লাখ মানে দিম বুলি ক'ব, হৈ যাব 2 লাখত। তো কামটো কৰিব, তাতে ৰৈ যায়। তো আমাৰ মিস্ত্ৰীজন ইমান সাহস নাই কি এইটো মই ক'ম, এইটো মই ক'ম। তো সেইকাৰণে মই তেখেতসকলৰ লগত কথা পাতিছোঁ কি আপোনালোকক অলপ ট্ৰেইন কৰিব লাগিব। যদি আপোনাৰ বিশ্বাস নাই, কনফিডেন্স নাই কি মই 3 তালা বিল্ডিং বনাব পাৰিম, আছে না নাই, যদি নাই আপোনাক অলপ ট্ৰেইন কৰিব লাগিব। কোনোবা ইঞ্জিনিয়াৰৰ দ্বাৰা আমি ট্ৰেইন কৰিব লাগিব। কাম আপুনি জানে, ভাল কাম, কোৱালিটি কাম কৰিব জানে, কিন্তু আপুনি এই যে কনফিডেন্স নাই, এইটো কনফিডেন্স বিল্ড কৰাৰ কাৰণে আমি অলপ ট্ৰেইনিং দিব লাগিব। আৰু অলপ আপোনাৰ মানে কি এই হলিয়াটো অলপ চেঞ্জ কৰিব লাগিব। আমাৰ গাঁৱত মানে অলপ কাম হাজিৰা কৰিলে, ঘৰত যাই পেলাই বটল খালে, মানে মানুহজন দেখাত বেয়া হৈ গ'ল, তো মানুহজন ভয় কৰে ইয়াক কামটো দিলে বা হ'বনে নাই। মই ক'লোঁ কি আপোনাৰ চেহেৰা পাতিবিলাক ভাল কৰিব লাগিব, চব অলপ ড্ৰেছ পাতি পিন্ধি আপোনালোককো ভাল কেটলেট বনাই দিম। এইটো লৈ যেতিয়া আপুনি মালিকৰ ঘৰত যাব, তো আপোনাক আৰামছে কামবিলাক দিব। মই অলপ তেখেতসকলৰ লগত আলোচনা কৰি আছোঁ। গতিকে এতিয়া সমস্যাটো হৈছে আমাৰ ইয়াত কোনো নীতি নাই।
এতিয়া আমাৰ ইয়াত যিখিনি ঘৰ চৰ বনাইছে মানুহটো সদায় বনাই থাকে না ঘৰ মানে ঘৰ নবনাই এনেকা নহয় সদায় নতুন নতুন ঘৰ সাজি আছে মানুহবিলাকে ডেভেলপমেণ্ট হৈ আছে লাহে লাহে কৰি তাত কামটো আপুনি চিৰদিন কাম পাব খালি কথাটো হ'ল কি এটা ছিষ্টেমৰ দ্বাৰা এইবিলাক হ'ব লাগিব তো এই ছিষ্টেমটো কৰাৰ কাৰণে BTC যিটো আছিলে লেবাৰ ল' এই লেবাৰ ল'বিলাকক মানে শ্ৰমিক ল'বিলাকক তেখেতসকলে ঠিকমতে কৰিবলৈ পৰা নাই সেইকাৰণে ছিষ্টেমবিলাক কৰিব পৰা নাই এতিয়া আপোনালোকে বছৰত যিটো পইচা পাব লাগে কি 5,000 টকা না এই পইচাটো মই সেইদিনা শুনিলোঁ মই য'ত ইলেকশ্যন খেলিছোঁ কোকলাবাৰীত এই 5,000 টকাটো বোলে কাৰোবা 2,000 দিছে কাৰোবা 2,500 দিছে কাৰোবা 3,000 দিছে 5,000 টকাটো আধা মাৰি দিছে মানে মইতো শুনি পেলাই আচৰিত